মই আপোনালোকৰ বাবে আজি প্ৰথমবাৰৰ বাবে এটা ৰেচিপি ভিডিঅ' আনিছোঁ। এফালে বিলাহী, পিঁয়াজ আৰু ডিম এটা দি লৈছোঁ, মানে কণী। এফালে গোটেইখিনি ভালকৈ সানি লৈছোঁ। এফালে ব্ৰেডখিনিও ভালকৈ অলপকৈ কাটি লৈছোঁ। মানে আজি ব্ৰেডৰ লগত এনেকৈ ধুনীয়াকৈ ব্ৰেড চপেই হয় আৰু এইটো দেই। আপোনালোকেও এনেকৈ বনাই খাব পাৰে, বহুত টেষ্টি হয়। ব'লকচোন আপোনালোকক মই কেনেকৈ বনাওঁ দেখাম। এইফালে গেছটো জ্বলাই লৈছোঁ। তাৰপাছত এইফালে কণীখিনি যোনখিনি সানি লৈছিলোঁ বিলাহী পিঁয়াজৰ লগত সেইখিনি দি এনেকৈ ব্ৰেডটো দি আকৌ এনেকৈ ভালকৈ লুটিয়াই দিছোঁ। চাওকচোন কিমান ধুনীয়া ৰং উঠি গৈছে। আপোনালোকৰ আকৌ লোভ লাগিছে নেকি বাৰু দেখি পানি? আজি প্ৰথমবাৰৰ বাবে বনাইছোঁ। মুনুৰ ৰুমত গৈ মই শিকি আহিছোঁ দেই। পিছে নীতি সুধিব লাগিব কেনেকুৱা পাইছে খাই। এইফালে ধুনীয়া হৈ গৈছে চাওকচোন। এইফালে আকৌ আমাৰ নীতি বাইদেৱে মেগী বনাই আছে। আমি দুইজনী আজি মানে ভাত নাখাওঁ, মেগী আৰু ব্ৰেডেই খাম। এইফালে মোৰো বনাই মেলি হৈ গ'ল। ব'লকচোন।